দিলে হৈ গ'ল নালাগে বেছিকৈ খাবলৈ বাদ দিয়া বাইদেউ দিয়া পিনে চেয়া দিয়া ভাত আৰু ব্ৰইলাৰ মাংস এখন থালি চেয়া দিয়া ভাত আৰু হাঁহৰ মাংস মানে চবেই হাঁহৰ মাংস নাখায় ব্ৰইলাৰ আৰু মানে ভাত তেন্তে আমি খাই লওঁ আপোনালোকক দেখাই থাকিম আৰু হেল্ল' গাইজ মই চিম্পি আপোনালোক সকলোকে মোৰ চিম্পুল ব্লগলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে ভালদৰে আদৰি ল'ব আৰু আপোনালোক চাগে বহুত সুস্থ আছে লগতে ময়ো সুস্থ আছোঁ ৰাতিপুৱা বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ একেবাৰে এতিয়া 6টামান বাজি গ'ল গা পা ধুই আহিলোঁ এতিয়া এগিলাচ গৰম পানী লৈ বহি আছোঁ এইপিনে আমাৰ ৰূপালী বৌ গৰম পানী খাবৰ কাৰণে বহি আছে তাতে কি হ'ল আমি এতিয়া মানে ঘৰত নাই কালি অভিনয় যিবিলাক আমাৰ বাইদেউহঁত আছিলে সিহঁতৰ ঘৰত মানে ফুৰিবলৈ আহিলোঁ 20জনী ঘৰত আমি ফুৰিবলৈ আহিছিলোঁ এজনী ঘৰতে থকা হৈছে কিন্তু ইভাগে 20জনী ঘৰতে ফুৰা হয় ফুৰিবলৈ হৈছে বাকী কালি 10জনীমানৰ ঘৰত যোৱা হ'ল আৰু 10জনীমান আছে কালি মই সম্পূৰ্ণ গোটেই ভিডিঅ'খিনি কৰি থৈছিলোঁ কিন্তু মোৰ দুখৰ কথা যে কি হ'ল গোটেই ফল্ডাৰটো মোৰ মানে কিছুমান ভিডিঅ' ফটো ডিলিট কৰি থাকোঁতে মানে ডিলিট হৈ গুচি গোটেই ফল্ডাৰটো অল ডিলিট হৈ গুচি গ'ল এতিয়া 2-এটা ভিডিঅ' মই বাজনীৰ পৰা ল'বলগীয়া হৈছে আপোনালোকক দেখাম বাৰু প্ৰায়ভাগ ভিডিঅ' মানে 20জনী ঘৰত আমি কি খাইছিলোঁ কি কৰিছিলোঁ সকলোখিনি মানে কৰা হৈছিলে আৰু কালি 5টামান বজাৰ পৰা কমচে কম ৰাতি 9টা 9:30 বজালৈকে আমি 10জনীমানৰ ঘৰত ফুৰিলোৱে সকলোখিনি ভিডিঅ' থৈছিলোঁ কিন্তু উৰি গ'ল বাট আজি নেক্সট ডে দিনা মই ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ কিন্তু আপোনালোকক দেখাই থাকিম কি কৰোঁ হ'ল কি নহ'ল সকলোখিনি দেখাই থাকিম দিনটো কি বাৰু দেখাই থাকিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই যাব তেন্তে মই পানী গিলাচ খাই দিওঁ আপোনালোকে ভিডিঅ'টো কালি 2-এটা ক্লিপ আছিলে তাকে বোলো দেখাওঁ আপোনালোকক সেইকেইটা চাই লওক তেন্তে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব তেন্তে মই পানী গিলাচ খাই লওঁ কালিবা মানে ভিডিঅ'বিলাক কৰা নহ'ল মই আপোনালোকক কৈছোঁ যে মোৰ মানে ভিডিঅ' গোটেই হেৰিবিলাক কপিকেইটা উৰি গ'ল মানে ফল্ডাৰটো ডিলিট হৈ গ'ল কালি ডিলিট হৈ গ'ল মানে ফল্ডাৰটো আজি ৰাতিপুৱা ওলাই আহিলোঁ মানে এয়া বাইদেউ সেইপিনে বৰ্ণালী বা ক'লৈ গ'লগৈ এয়া বৰ্ণালী বা গা ভাল নহয় মানে কালিৰ পৰা একেদিনাই মানে কমচে কম 3 ঘণ্টাৰ ভিতৰত যদি 10 ঘৰ মানুহ একেলগে খাই দিয়ে ক'ত গাটো ভাল লাগিব আপোনালোকে 10 ঘৰ মানুহত কিমান খোৱা হৈছে আপোনালোকে ভাবি চাওক বাট এতিয়া ওচৰতে পুখুৰী এটা আছে তালৈ আমি ওলাই আহিছোঁ চাবলৈ এয়া বাইদেউ আমাৰ এয়া এক্ট্ৰেছ বাইদেউ ধুনীয়া অভিনয় কৰে ব'লক তেন্তে দেখাই থাকিম আপোনালোকক আমি এতিয়া আছোঁ গেলেকী চাৰিআলিৰ পূজা মণ্ডপৰ ভিতৰত এগৰাকীয়ে বহাইছেগৈ চাওমিন খাবলৈ লৈছোঁ মই চিকেন চাওঁ এছিষ্টেণ্ট চিকেন চাওঁ বৌ ভেজ চাওঁ বৰ্ণালী বা হেৰি ম'ম' চাওঁ আৰু এইফালে ম'ম' খাই লোৱা আজি এইবাৰ প্ৰথম আহিছোঁ গেলেকী পূজা চাবলৈ ন তুমি আগতে আহিছে না মই এইবাৰে প্ৰথম আহিছোঁ গেলেকী পূজা চাবলৈ